तुम्हें अपना बनाने का जुनून सर पे है कब से तो नमस्कार बंधुসকল তোমালোকক পুনৰ স্বাগতম জনাইছো মোৰ অন্য টিভিলৈ আৰু তোমালোকে চাই আছা মিষ্টাৰ দিগন্ত তো বন্ধুসকল আজি ভিডিওটো ধামাকা হ'বলৈ গৈ আছে কাৰণ আজি এইখিনিৰ ওপৰত কথা পাতিব গৈ আছো দেখিছাই ন অটো পালিটো বেছি গৈ আছে হেতুপা বাহি গৈ আছে হেতুপা আজি অকমান খালি দিব আহিছো তো বন্ধুসকল ভিডিওটো লাষ্টলৈকে চাই থাকিবা আৰু আগতেকে এইটো কথা কৈছো যে 18 বছৰ যদি তলৰ ল'ৰা-ছোৱালী এই ভিডিওটো চাই আছা ইমানতে স্কিপ কৰি দিয়া অকল এই 18 বছৰ ওপৰ ল'ৰা-ছোৱালীৰ কাৰণে এই ভিডিওটো বনোৱা আছে আৰু তোমালোকে যদি এই হেডফোনডাল পিন্ধা নাই পিন্ধি লোৱা কাৰণ আজি খালিব গৈ আছো তো বন্ধুসকল ভিডিওটো যদি লাইক কমেন্ট শেয়ার সাবস্ক্রাইব কৰা নাই ইমানতে সাবস্ক্রাইব কৰি দিয়া A few moments later ফার্স্টতে তোমালোকে এই ভিডিওটো চাই লোৱা तुम्हें अपना बनाने का सर पे है कब से आदत बना ভাল লাগে অকন এনেকুৱা ভিডিও বিলাক ওলাই থাকিলে কিবা দিল গাৰ্ডেন হৈ যায় এইটো লিখিছে বিএফ এটা লাগে মই আছো মই আৰু এনে আপুনি ভিউজৰ আশাত এইটো কাম কৰি আছে নে তোমাৰ ঘৰত এনে পিন্ধিবলৈ কাপোৰ কানি না মই মানে একো বুজি পোৱা নাই মই ভাবিছো মানে এটা গাইজ কথা কৈছো হা মই মানে গালি চালি দিবলৈ মোৰ একেবাৰে মন নাযায় বেয়া কথাবোৰ উলিয়াবলৈ মন নাযায় যদি তোমালোকে দেখিছা এইবিলাক ভিডিঅ' যদি তোমালোকে দেখি থকা তোমালোকক কমেণ্টত জনাবা মানে কি কম মই বেয়া কথা ক'ব লাগে নে নালাগে এইবিলাকত তোমালোকে কমেণ্টত জনাবা তো নেক্সট এইটো ভিডিঅ' চাই লোৱা গুড ইভিনিং বন্ধু বান্ধৱীসকল আজি ৰাতি অকলে থাকিম কোনে কোনে আহিবা কবা দেই কোনে কিমান মৰম কৰিবা আহিবা আজি yeah boy মই ঘৰত অকলে আছো কোনোবাই মৰম দিব আহিবা নি তুমি এই ভিডিঅ'টো ডিলিট কৰি দিয়া দে কেনেবাকে যদি তোমাৰ মতাতে দেখিব হয় নহয় তোমাক মানে বেয়া দিব মই কৈছো ন তোমাক এনেকুৱা চৰিয়াব নহয় নেক্সট আৰু এটা ভিডিঅ' আছে তোমালোকে এই ভিডিঅ'টো চোৱা মই বিছনাত শুই আছো কোনে মৰম দিব পাৰিবা আহি কোৱা পাৰিবা কোনোবাই মোক মৰম দিবলৈ কেলা গুচি যাম আকৌ মাতি আছা তুমি তেনেকে গুচি যাম আৰু যাব পালে জানাই তোৰ যদি কেলাই ইমান খজতিয়ে ন তেতিয়াহ'লে মাদাৰ শট নেক্সট তোমালোকে এই ভিডিঅ'টো চোৱা বোৱাৰী লাভাৰ কেইটাৰ গোটেই জনম এইটো কথা শুনি থাকোঁতে দিন যায় ৰবা দে পাছত কথা পাতিম এতিয়া হাজবেণ্ড আছে ৰবা দেই তুমি একে ডেকালখন তেনেকে কৈ ধ্বংস কৰিলা বোৱাৰী লাভাৰকেইটা কি যে নমুনাবোৰ ওলাই এইজনী কিন্তু বৰ বেলেগ দেখিলো দেই বৰ বেলেগ ষ্টাইলৰ মানে নেক্সট তাই এইটো ভিডিঅ' চাই লোৱা যোনটোৱে মোক নিব তাৰ কপাল ফুলিব চাহ পাত চিঙি হাত কেনেকুৱা অৱস্থা কৰি থৈছে একদম আৰামত থ'ম ওচৰ বৰজনাকেইটাই ক'ব লাগিব মই এজনী অনা হ'লে ভাল আছিলে বুলি যোনটোৱে মোক নিব তাৰ কপাল ফুলিব ইয়াত দেখিছে নহয় চাহপাত পাত চিঙি হাত কোলা পৰি গৈছে মাতা চুট ভাগ দাউৰা আৰু তোমাৰ আনি ন কপাল নুফুলে তোমাক আনি কপাল ফুটিব কাৰণ কি তোমাৰ কপাল ফুলিবলৈ আকৌ তোমাৰ বুকুখনেই ফুলি আছে ন ইউজটো বেলেগৰ তাৰ পৰা আহি ইয়াত কিডাল হ'ব ন' ইণ্টাৰেষ্টিং নেক্সট তোমালোকে এই ভিডিঅ'টো চোৱা লৰাই এনেকুৱা কি কাম কৰিলে ছোৱালীয়ে চিঞৰি দিয়ে কিবাটো কোৱাচোন
লৰা এনেকুৱা কি কাম কৰিলে ছোৱালীয়ে চিঞৰি দিয়ে বাপেৰক সুধিবি চুটমাৰণি কাণৰ তলত এনেকুৱা দুটা চৰ লগাম নহয় কেলা 7 দিন মান তই কেলা উঠিব নোৱাৰা হৈ যাবি মানুহে কেলা কথাই কৈ আছে নে গানে শুনি গাই আছে নে ধৰিব নোৱাৰাকে দিমটো তো বন্ধুসকল দেখিছা নহয় মাথাটো বেয়া কৰি দিলে তো এইখিনি ভিডিঅ'টো নতুন এটা ভিডিঅ' প্ৰতিশ্ৰুতি আজিলে তোমালোকৰ পৰা বিদায় লৈছো বাই বাই